एवरीवन वेलकम बैक टू माय चैनल चार्लीज लाइफ व्लॉग। आशा करूँ आपनालोक सकलो भाले आछे मोरो भाल आरो আজি মই आपनालोकলৈ লৈ আহিছো মোৰ জোৰণৰ সেকেন্ড পাৰ্ট ভিডিওটো। আহকচোন চাও সেকেন্ড পাৰ্টতনো কি আছে। যেহেতু মই মোৰ ফ্ৰেন্ডছ আৰু ফ্যামিলি সকলক মোৰ এংগেজমেন্টৰ পাৰ্টি দিছিলো আৰু হে পাৰ্টিটো মই গুধলি পৰা ৰাখিছিলো আৰু এই ভিডিওটোত আপুনি ৰাতিৰ ভাগটোহে দেখিবলৈ পাব আৰু দিনৰ ভাগত যিখিনি জোৰণৰ নিয়ম হৈছিল আৰু জিজি হৈছিল এটো মই পাৰ্ট 1ত অলৰেডি শেয়াৰ কৰিলো। যদি আপোনালোকে এতিয়ালৈকে ভিডিওটো চোৱা নাই তেন্তে চাব। আৰু এয়া এতিয়া ৰাতিৰ অকমান পেন্ডেলটোৰ লাইটছখিনি দেখাবলৈ চেষ্টা কৰিছো। চাওকচোন কেনেকুৱা লাগিছে জনাবচোন ৰাতিৰ পেন্ডেলটো डेकोरेशन खिनि और এই সময়খিনিতে মই মোৰ ৰাতিৰ আউটফিটটো পিন্ধিবলৈ গৈছিলো। এই সময়তে অকমান মোৰ ঘৰৰ মানুহবোৰে ইয়া ভিডিও কৰি ৰাখিছিলে তাকে কালেক্ট কৰি লৈছো আৰু এতিয়া এয়া কেটাৰিং পাৰ্টিটোৱে তেওঁলোকৰ বস্তুবোৰ ৰেডি কৰি থৈছে। মানুহবোৰ এতিয়ালৈকে আহি পোৱাহি নাই, লাহে লাহে আহিব আৰু গুধলি হৈছে এতিয়া আৰু এতিয়া লাহে লাহে মানুহবোৰ আহিব ধৰিলে আৰু আমি দুটাই এয়া এতিয়া ৰাতিৰ এংগেজমেন্টৰ আউটফিট পিন্ধি ওলাই আহিছিলো আৰু এইটো হৈছে এন্ট্ৰি টাইমত। এয়া মোৰ হবলগীয়া হাজবেণ্ডৰ দুইজন ফ্ৰেণ্ডে দুটা ফায়াৰ গান চলাই দিছিলে আমি অহা সময়ত। আৰু এই ৰাতিৰ আউটফিট কিটা কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। এয়া আমি এতিয়া এন্ট্ৰি কৰিছো। মই ফেসবুক আৰু ইনষ্টাগ্ৰামত মিউম সাইনাজ বুলি আছো, আপোনালোকে এবাৰ চেক কৰি চাব। মই তাত জোৰণৰ বহুত ৰিলছ দিছো, ফটো আপলোড কৰিছো। যদি আপোনালোকৰ ভাল লাগে এবাৰ ফলো কৰিব। এয়া আমাৰ এন্ট্ৰি টাইমত ফটো ৰিলছ আৰু ভিডিও বহুত বনোৱা হ'ল। আমি এতিয়া আহি বহিছো আৰু এয়া মোৰ ফ্ৰেণ্ড হয় কলেজৰ। ইহঁতি বহুত দূৰৰ পৰা আহিলে যে সেইটো কাৰণে বহুত ভাল লাগিলে। আৰু এতিয়া গধূলি সময়ত লাহে লাহে আমাৰ ফ্ৰেণ্ডছ আৰু ফ্যামিলি আৰু ওচৰৰ মানুহবোৰ আহি আছিল। তাৰে মই অলপকে ভিডিও আপোনালোকৰ লগত শেয়াৰ কৰিছো। আৰু এইটো হৈছে আমাৰ আজি এংগেজমেন্টৰ কেকটো, যেটো আমি অলপ দেৰি পাছত কাটিম। কেনেকুৱা লাগিছে কেকটো জনাব দেই। আৰু এইখন হৈছে আজি আমাৰ ৰিং প্লেট। এইখন মোৰ ফ্ৰেণ্ডজনীয়ে মোক গিফট কৰিছে। বহুত ধুনীয়াকৈ তাই নিজৰ হাতেৰে বনাইছে। মোৰ বহুত ধুনীয়া লাগিছে আৰু বহুত ভাল লাগিছে। থ্যাংক ইউ ৰিধি। আৰু এয়া এতিয়া হৈছে ৰিং এক্সচেঞ্জৰ টাইম। এতিয়া আমি দুটাই ইটোৱে সিটোক ৰিং পিন্ধালো আৰু এয়া সাইডত মোৰ আব্বা আৰু আম্মা আছিলে ৰিং পিন্ধাওতে। আৰু এয়া আমি এতিয়া কেক কাটিছো ৰিং পিন্ধাৰ পাছত। আৰু মোৰ কাৰণে ধুনীয়া কেঁচা ফুলৰ বুকে এটা আনিছিলে আৰু হেতু মোক দিছে। এয়া আৰু আমি এতিয়া অকমান এইকিটা ড্ৰেছত ফায়াৰ গানটো হৈতে অকমান ফটোশুট কৰিবলৈ আহিছিলো। এয়া এইকিটাৰ মোৰ ৰিলছ ইনষ্টাগ্ৰামত শেয়াৰ কৰিম, আপোনালোকে চেক কৰিব এবাৰ। আৰু শেষত মই মোৰ এংগেজমেন্ট পাৰ্টিৰ দিনাখন গান গাবলৈ কৈছিলো আৰু এয়া তেওঁ গান গাইছিলে।
মোৰ আজি এংগেজমেণ্টৰ ভ্লগটো। থেংকছ ফৰ ৱাচিং, বাই বাই।